6-7 কিলোমিটাৰ আঁতৰত এয়া জাননী বোৰ্ড যিখন নটিচ মানে টাইমিং এইবিলাক গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকক গোটেই পৰিৱেশটো এবাৰ দেখাই লওঁ, তাৰপিছত আমি বৃদ্ধাশ্ৰমখনৰ ভিতৰত গৈ পৰিৱেশখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ' আপোনালোকে চাই থাকক শেষলৈকে। আৰু যদিহে আপোনালোকৰ আজি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত লাইক কমেণ্ট আৰু ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি এই বৃদ্ধাশ্ৰমখনত আগত গৈছে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব। এই আমি ভিতৰত আহি পাই গ'লোহি। ইমান ধুনীয়া এটা ফুল ফুটি আছে, নামটো নাজানো একচুৱেলি কি ফুল, আপোনালোকে কমেণ্টত জনাবচোন এইটো কি ফুল। এয়া হ'লগৈ আশ্ৰমটো, গোটেই ছ'লাৰ প্লেট লগাই থোৱা আছে ইয়াত। যিহেতু ইলেক্ট্ৰিচিটিৰ সুব্যৱস্থা নাই, মই ক'লোৱে টাউনৰ পৰা 6-7 কিলোমিটাৰ একদম গাঁৱৰ ভিতৰত, পটীয়া গাঁৱৰ একদম শেষৰ সীমাত ক'বলৈ গ'লে নিমাতী ঘাটৰ মানে ঘাটৰ নোপোৱাৰ অকণমান আগতে এই আশ্ৰমখন আছে। খুবেই এটা মনোমোহা মানে